আজি আপোনালোকে ভিডিঅ'টোত চাবলৈ পাব এই ধুনীয়া কাষ্টমাইজ কেকটো কেনেকৈ বনালোঁ আৰু লগতে আপোনালোকেও এডভান্স নোলোৱাকৈ কেকৰ অৰ্ডাৰ কনফাৰ্ম কৰি কেক বনায় নেকি? যদি বনায় তেন্তে সাৱধান হওক, আপোনালোকক মই আজি এই বিষয়ে ক'ম, তেন্তে ভিডিঅ'টো শেষলৈকে চাবলৈ নেপাহৰিব। হেল্ল' এভৰিৱান, সকলোকে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ বহুত স্বাগতম জনাইছোঁ। গম পাইছেনে এতিয়া টাইমটো কিমান হ'ল? এতিয়া কৈছোঁ নহয়, ৰাতি 12টা বাজি পাৰ হ'ল। সঁচাকৈ ৰাতি 12টা বাজি পাৰ হ'ল আৰু সকলো শুলে চাগে, কিছুমানে চাগে বিচনাত শুই মোবাইল টিপি আছে ন। আমাৰ ঘৰতো চবেই শুলে, গম পাইছেনে। আৰু মই লাগি গৈছোঁ এতিয়া ঘৰৰ কাম বন শেষ কৰি, বাকীখিনি শেষ কৰি। আৰু এয়া দেখিছেনে মোৰ কেকৰ কামত এইফালে চক লৈ লৈছোঁ গোটেইখিনি। আৰু দুটামান মই আইচিং কৰি থৈ দিছোঁ বাৰু, ডিজাইন কৰা নাই। আৰু এইটো হৈছে লাষ্ট কেকটো। এই কেকটো আপোনাৰ এইটো 2 টায়াৰ কেক হ'ব আৰু বহুত ধুনীয়া ডিজাইন এটা হ'ব, বহুত ধুনীয়া ডিজাইন এটা, কাষ্টমাইজ ডিজাইন হয়। আৰু তাকেই আপোনালোকক দেখাম এতিয়া মই কেনেকৈ ডিজাইনটো বনাম। দেখিলে আপোনালোকে ষ্টাৰ্টিঙত ভিডিঅ'টো দেখিলে যিটো কেকৰ, সেই কেকটো বনাম আজি। আৰু আপোনালোকে যদি শিকিব বিচাৰিছে সেই ডিজাইনটো, তেন্তে মোৰ ভিডিঅ'টো চাই থাকিব শেষলৈকে। আৰু চাই কেনেকুৱা পায় বাৰু আপোনালোকে মোৰ ভিডিঅ'বোৰ জনাবচোন কমেণ্ট কৰি। আপোনালোকে কমেণ্ট কৰি জনালে মানে মোৰো বহুত ভাল লাগে, কামবোৰ কেনেকুৱা হৈছে তেতিয়া মানে ভালকৈ নিজেও গম পোৱা যায়। তেন্তে চাই থাকিব ভিডিঅ'বিলাক। আৰু বেছি দেৰি নকৰোঁ ন, বেছি দেৰি কৰিলে আকৌ বহুত দেৰি হৈ যাব। অলৰেডি 12টা বাজি পাৰ হ'ল। তেন্তে কেক বনাওঁ। কেকটো যিহেতু 2 টায়াৰ কেক অৰ্ডাৰ দিছিলে, সেয়েহে মই তলৰ কেকটোৰ কাৰণে এতিয়া কেকটো বনাই আছোঁ। আৰু মই ফাৰ্ষ্ট লেয়াৰটো লৈ পিনে চুগাৰ চিৰাপ মই ইউজ নকৰোঁ কেতিয়াও। আৰু মই প্লেইন পানীতে অকণমান ক্ৰাছ দি পিনে মই এনেকৈ ব্যৱহাৰ কৰোঁ। মই ইয়াতে ষ্ট্ৰবেৰী ক্ৰাছ দি লৈছিলোঁ প্লেইন পানীত আৰু এনেকৈ চক কৰিলোঁ কেকটো। আৰু এতিয়া মই পাইনাপল ফিলিং দি পিনে ধুনীয়াকৈ মিলাই পিনে ক্ৰীম দি মাজত ধুনীয়াকৈ মিলাই ল'ম। তাৰপিছত নেক্সট লেয়াৰ থ'ম আৰু যেনেকৈ বনাই থাকোঁ তেনেকৈ বনাই যাম, আপোনালোকে চাই থাকিব। আৰু মই যে ক'লোঁ আপোনালোকেও এডভান্স নোলোৱাকৈ কেনেবাকৈ কেকৰ অৰ্ডাৰ লয় নেকি? লৈছে যদি আপোনালোকেও মোৰ নিচিনাকৈ বহুত ডাঙৰ সমস্যাত ভুগিব পাৰে। হয়তো এতিয়ালৈকে ভোগা নাই যদি হৈ যাব পাৰে। সেইকাৰণে মই ভাবিলোঁ আজি আপোনালোককো মই জনাই দিওঁ এই বিষয়ে। যিটো চিটুৱেশ্যন মই পাৰ কৰিছোঁ, হয়তো আপোনালোকৰ লগতো এনেকুৱা ঘটিব পাৰে। কথাটো কি হ'ল, এতিয়া মূল কথালৈ আহোঁ। এইটো হৈছিলে যোৱা বছৰৰ কথা। যোৱা বছৰ আপোনাৰ ছেপ্টেম্বৰ মানৰ কথা আছিলে। মোলৈ এটা মেছেজ আহে, ফেচবুকত আহে যে হাই, তাৰপিছত মেছেজটোত আছিলে যে কেক এটা লাগিছিলে, পাম নেকি? তাৰপৰা মই মেছেজ কৰিছিলোঁ, হয় কোনে কৈছে? পাই যাব, আপোনাক কেতিয়ালৈ লাগিব আৰু কেনেকুৱা লাগিব? মানুহজন মোৰ একেবাৰে অচিনাকি আছিল বুলিও মই নকওঁ। হয়তো মই তেওঁৰ লগত ইমান কথা বতৰা পতা নাছিলোঁ, কিন্তু মোৰ চিনাকি আছিলে। সেইকাৰণে মই তেওঁৰ লগত পাতি মেলি আৰু মই তেনেকৈ কনফাৰ্ম কৰোঁ সেই যিহেতু কেক অৰ্ডাৰ, সেইকাৰণে মই তেওঁৰ লগত কথা পাতিছিলোঁ। তেতিয়া তেওঁ মোক কৈছিলে যে, মেছেজ কৰিছিলে যে মোক মোৰ ছোৱালীজনীৰ বাৰ্থডেৰ কাৰণে এটা ডাঙৰ কেক লাগিব। তেওঁ 2 ষ্টেপৰ কেকৰ কথা কৈছিলে, 2 টায়াৰ কেকৰ কথা, আৰু কৈছিলে যে 4 পাউণ্ডমানৰ ভিতৰত লাগিব বুলি। তেতিয়া মই তেওঁক কৈছিলোঁ, হয় আপুনি পাই যাব, যিমান পাউণ্ডৰ লাগে, যেনেকুৱা ধৰণৰ ডিজাইন লাগে আপুনি পাই যাব, মই বনাই দিব পাৰিম বুলি তেতিয়া কৈছিলোঁ। আৰু ঠিক তেনেকৈ তেওঁ মোক তাৰপিছত ক'লে যে তেন্তে আপুনি মোলৈ কেইটামান ডিজাইন পঠিয়াওকচোন, মই মোৰ মিছেছক দেখাই পিনে মই আপোনাক কনফাৰ্ম কৰি জনাম যে কোনটো ডিজাইনৰ কেকটো বনাব। তাৰপিছত মই কেইটামান ডিজাইন মোৰ ফালৰ পৰা তেওঁলৈ পঠিয়াইছিলোঁ। তাৰপৰা সেইফালৰ পৰা অলপ দেৰি 10 মিনিটমান পিছত মেছেজ আহিছিলে যে তেওঁৰ মিছেছৰ মানে ডিজাইনটো পচন্দ হোৱা নাই। তাৰপিছত মই তেওঁক ক'লোঁ, আপোনালোকৰ ফালৰ পৰা যদি কিবা ডিজাইন আছে মোক দিয়ক, তেতিয়া মই তেনেকুৱা ধৰণৰ ডিজাইনটো আপোনালোকক বনাই দিম। তাৰপিছত তেওঁলোকে প্ৰায় 35 মিনিটমানৰ পিছত আৰু এটা মোলৈ কেকৰ ডিজাইন পঠিয়াইছিলে, ফটো, আৰু কৈছিলে যে এই কেকটো হ'বনে বুলিকৈ কৈছিলে। তাৰপিছত ডিজাইনটো বহুত ধুনীয়া আছিলে। তাৰপিছত মই ক'লোঁ, হয় দাদা, এই ডিজাইনটো হৈ যাব। আৰু
তেতিয়া তেওঁ মোক কৈছিলে যে কিমান প্ৰাইচ হ'ব কি কথা তেওঁ মোক সুধিছিলে। তেতিয়া মই কৈছিলোঁ যে তেওঁক যিহেতু 4 পাউণ্ড লাগিছিলে সেই হিচাপত মই তেওঁক 1600 টকা লাগিব বুলি কৈছিলোঁ। তাৰপিছত তেওঁ মোক ক'লে যে কিবা এটা কমাই দিবা বুলি। তাৰপিছত ময়ো ভাবিলোঁ ঠিক আছে তেন্তে। আমাৰ মাজত কথা পতাৰ পিছত মই কমাই দিলোঁ। কমাই মেলি আমাৰ ফাইনেল 1500ত আপোনাৰ কেকটোৰ প্ৰাইচটো ফিক্স কৰা হ'ল। তাৰপিছত তেওঁলোকক কেকটো এসপ্তাহমানৰ পিছত লাগিছিলে। তাৰপিছত হৈ গ'ল কথা বতৰা, আমাৰ কেক ফাইনেলো হৈ গ'ল, কনফাৰ্মো হৈ গ'ল। তাৰপৰা আমাৰ মাজত আৰু তেনেকৈ কথা পতা হোৱা নাছিলে। তেওঁ মোক ফোন নাম্বাৰটো তেওঁ দিছিলে আৰু মোক মোৰ নাম্বাৰটোও বিচাৰিছিলে, ময়ো দিছিলোঁ তেওঁক ফোন নাম্বাৰটো। তাৰপিছত তেওঁ গধূলিকৈ আকৌ ফোন কৰিছিলে সেইদিনা ফোন কৰি কৈছিলে যে হয় মই যে মেছেজ কৰিছিলোঁ কেকৰ কাৰণে, মই নামটো মেনশ্যন নকৰোঁ বাৰু মই। তাৰপৰা তেওঁ ক'লে যে ইমান তাৰিখে মোক লাগিব আৰু এসপ্তাহৰ পিছত মোক প্ৰায় 3টামান বজাত লাগিব কেকটো। তাৰপৰা মই ঠিক আছে বুলি ক'লোঁ। যিহেতু মই কৈছিলোঁৱে আপোনালোকক ইমানো অচিনাকি নহয়, হয়তো মোৰ মানুহজনৰো চিনাকি আছিলে। ইমান মাতবোল নাছিলে কিন্তু চিনাকি আছিলে, সেইকাৰণে ময়ো ইমান সংকোচ নকৰিলোঁ। তাৰপিছত দিন গ'ল। যেতিয়া বাৰ্থডেলৈ আৰু 2দিনমান আছিলে তেওঁ মোলৈ আকৌ ফোন কৰিলে যে কেকটো বনাবলৈ দিছিলোঁ যে মনত আছে নহয়। তাৰপৰা মই ক'লোঁ যে হয় দাদা মোৰ মনত আছে, মই লিখি থওঁ যদি দেৰিকৈ থাকে অৰ্ডাৰবোৰ, কেতিয়াবা পাহৰি যাব পাৰোঁ যে, সেইকাৰণে মই ধুনীয়াকৈ ডায়েৰীখনত লিখি থওঁ যে কেতিয়া কাৰ অৰ্ডাৰ কোনটো টাইমত থাকে, কাৰণ কেতিয়াবা অৰ্ডাৰ বেছি হ'লে খেলি মেলি হৈ যায়। সেইকাৰণে মই লিখি থৈছোঁ বোলো আৰু মনত আছে আপোনাক 3টামান বজাত লাগিব। তেওঁ কৈছিলে হয়। তাৰপৰা মই ঠিক তেনেকৈ আকৌ কথা পাতি তাৰপৰা ফোনটো থোৱা হ'ল। তাৰপৰা যিদিনা বাৰ্থডে আছিলে সেইদিনা মই কেকটো বনাই ধুনীয়াকৈ ৰাতিপুৱা 10টামান বজাৰ ভিতৰত মই ধুনীয়াকৈ, যিহেতু তেওঁ 3টা বজাত নিবলৈ আহিম বুলি কৈছিলে, মই ৰাতিয়ে আধা কাম কৰি থৈছিলোঁ কেকটোৰ, আৰু যিখিনি বাকী আছিলে কাম সেইখিনি কাম মই ৰাতিপুৱা কৰিছিলোঁ। তাৰপৰা মোৰ 10টামান বজাত কেকটো ৰেডি হৈ গ'ল। তাৰপৰা ফোন অহা নাই, মই ইমান এটা আৰু চিৰিয়াছলি লোৱা নাছিলোঁ। ফোনটো কৰিবই যিহেতু সময় আছে তেওঁ নিবলৈ, আৰু তেওঁ যিহেতু ইমান ধুনীয়াকৈ কথাও পাতি আছে। তাৰপৰা সময় পাৰ হৈ গ'ল, ফোন অহা নাই। তাৰপৰা 2:30মান বজাত মই নিজে ফোন কৰিলোঁ। নিজে ফোন কৰোঁতে সেইফালৰ পৰা একো ৰেচপণ্ড নাপালোঁ মই। তাৰপৰা ৰেচপণ্ড নাপাওঁতে মোৰ কথাটো অকণমান চিন্তাত পৰি গ'লোঁ মই। এতিয়া কি হ'ল, ইমান যে বোলো ৰিচিভ কৰা নাই। তাৰপৰা আকৌ ভাবিলোঁ কিবা ব্যস্ত হৈ আছে চাগে বাৰ্থডে' কামত। সেয়েহে মই আকৌ আধা ঘণ্টামান পিছত 3টামান বজাত আকৌ ফোন কৰিলোঁ। তাৰপৰা নাই চিম, একো ৰেচপণ্ড নাই সেইফালৰ পৰা। তাৰপিছত মই মেছেজ এটা দি থলোঁ যে দাদা আপোনাৰ কেকটো ৰেডি আছে, আপুনি ৰেচপণ্ড কৰক বা লৈ যাব পাৰিব। একো ৰেচপণ্ড নাই। তাৰপৰা মই আকৌ মানুহজনৰ ফোনটোৰ পৰা ফোন কৰিছোঁ, ফোনটো একেবাৰে ছুইচ অফ কৰি দিলে। তেতিয়া আৰু চিন্তা হৈ গ'ল। তাৰপৰা মানুহজনে কৈছিলে কোনে দিছিলে অৰ্ডাৰ। তাৰপৰা মই তেওঁৰ ফটোকপি দেখালোঁ যে এওঁ বুলিকৈ। তেতিয়া মানুহজনে ক'লে যে মানুহজন বোলে বৰ অকণমান এনেকুৱা, তেওঁলোকৰ লেংগুৱেজত 2 নম্বৰী টাইপৰে হয়। তাৰপৰা এতিয়া উপায় নাই। তাৰপৰা তেওঁ ক'লে মই এওঁলোকৰ ঘৰ দেখিছোঁ বুলি ক'লে। তাৰপৰা প্ৰথমতে আমি ট্ৰাই কৰি চালোঁ যে ক'ৰবাত কিজানি কেকটো কোনোবাই ল'ব পাৰিব নেকি বুলি আমি বেকাৰী কিছুমানত সুধি চালোঁ যে অৰ্ডাৰ আছে যদি তেনেকৈ ল'ব নেকি বুলি এনেকৈ ক'লোঁ বুজাই মেলি। তেওঁলোকে ইমান ডাঙৰ কেকটো পটককৈ কোনে ল'ব বাৰু, 1 পাউণ্ডৰ কেক বা 2 পাউণ্ডৰ হ'লে লৈ ল'লেহেঁতেন, কিন্তু আমি সেইটো নোৱাৰিলোঁ। লাষ্টত উপায় নাপায় তেওঁ কৈছে যেতিয়া তেওঁলোকৰ ঘৰলৈ ওলালোঁ যেতিয়া তেওঁলোকৰ ঘৰৰ মানুহে কৈছে যে অৰ্ডাৰ দিয়া নাই বুলি কৈছে আমাৰ ঘৰত। আৰু ইমান বেয়া লাগিলে, কাৰণ যিহেতু তেওঁলোকে যেতিয়া অৰ্ডাৰ দিছিলে মোৰ পৰা অৰ্ডাৰটো আনিব পাৰে, তেওঁলোকে বেলেগ কেক লৈ পিনে 1টা নহয় 2-3টামান কেক লৈ পিনে কাটি আছে। সেইটো কষ্টেই হ'লেহেঁতেন, সেইটো দামতে যিটো বনাবলৈ দিছিলে সেইটো আনিব পাৰে তেওঁলোকে। তাৰপৰা কৈছে যে মানুহজন নাই। তাৰপৰা মই তেওঁলোকক দেখালোঁ, তেওঁৰ মেছেজখিনি দেখালোঁ এনেকৈ তেনেকৈ। তাৰপৰা তেওঁলোকে বুজিলে আৰু তাৰপৰা ক'লে যে হ'ব বেয়া নাপাব এনেকৈ তেনেকৈ। মোক ক'লোঁ বেয়া নোপোৱাৰ কথা নহয়, এতিয়া যে মোৰ ইমান লছ সেইটো কোনে দিব। তাৰপৰা তেওঁলোকে ক'লে যে
এতিয়া আমাৰ হাতত ইমান পইচা নাই আৰু মানুহজনো গুৱাহাটীলৈ গুচি গ'ল বুলি ক'লে। তাৰ পৰা তেওঁলোকে 500 টকা এটা দিলে। তাৰপৰা ক'লে যে বাকী যিটো পে'মেণ্ট আছে, বাকী 1000 টকা আছিলে, সেইটো আমি পিছত দিম বুলি ক'লে। তাৰ পৰা উপায় নাই, তেওঁলোকৰ কথাত সন্মতি দি মেলি তাৰ পৰা 500 টকা লৈ মেলি খংটো বহুত উঠিছিলে, কিন্তু কি কৰিব, তেওঁলোকক কৈও লাভ নাই, মানুহজন যিহেতু নায়েই। তাৰ পৰা সেইটো লৈ আহিলোঁ। কিন্তু সেই কেকৰ পইচা আজিলৈকে নেপালোঁ আৰু। কিন্তু এটা শিক্ষা পালোঁ যে বিনা এডভান্স লোৱাকৈ, বিনা এডভান্সত কেতিয়াও কেকৰ অৰ্ডাৰ, তেনেকুৱা কেকৰ অৰ্ডাৰ ল'ব নালাগে। আৰু আপোনালোকেও যদি লৈছে, আপোনালোকেও সাৱধান হওক, নহ'লে আপোনালোকেও মোৰ নিচিনা সমস্যাত পৰিব পাৰে। সেয়েহে মই আপোনালোকক মোৰ সমস্যাটোৰ বিষয়ে জনাই দিলোঁ। আৰু এই কেকটো ফাইনেল এনেকুৱা হৈছে। আৰু যিহেতু মই ইয়াত ফণ্ডেণ্ট টপাৰ আৰু যি পেপাৰ কাটিং টপাৰ হয় সেইখিনি ইউজ কৰিছোঁ, জাষ্ট অকল বাকীখিনি লৈ পিনে লগাই দিছোঁ, আপোনালোকে চাব পাৰিছে। আৰু কেকটো চাই কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব, আৰু লাইক কমেণ্ট এটা শ্বেয়াৰ কৰি দিব। আৰু প্লিজ ৰিকুৱেষ্ট কৰিছোঁ, মোৰ নিচিনা ভুল কেতিয়াও নকৰিব, সদায় এডভান্স লৈহে কেকৰ অৰ্ডাৰ ল'ব।